सोनाबबंग रायजोनि कचबिहार जिल्लानि काटवाली पुलिस थानानि सिङाव थानाय रूपनारायण पथ नियार हिन्दी स्कुल काटवालीनिफ्राय शम्भु काहार उर्फे बान्ते काहारखौ क'क्राझार पुलिसा हमनो हाबाय। थांनाय 29 नबेम्बराव क'क्राझार सहरनि वार्ड नम्बर 3 बिधानपल्लीनि थागिबि आजिरा मोननाय एग्रिकालचार बिफाननि इन्जिनियार पतन चक्रवर्ती आरो मधुमिता चक्रवर्तीखौ गोबौ हाथियारजों गाग्लोबनाय जाथायनि गुबै दायनिगिरि शम्भु काहारखौ क'क्राझार पुलिसा गोख्रों संदानना दिहुननो हायो। सोनाबबंग रायजोनि काटवालनिफ्राय शम्भु काहार उर्फे बान्ते काहारखौ क'क्राझार पुलिसा 36 घन्टानि गेजेराव हमनानै क'क्राझार पुलिस थानायाव लाबोयो होननानै पुलिसनि सुलुङाव फोरमायदों। হয়, আমাৰ 29 নৱেম্বৰ ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে এটা বিধানপট্টি কোকৰাঝাৰ থানা অন্তৰ্গত ৱাৰ্ড নম্বৰ 3 হাউচ নম্বৰ 166ত এটা এটেক হৈছে বুলি আমি গম পাইছিলোঁ। তাতে দুগৰাকী ৰিটায়াৰ্ড মানে পাৰ্চন থাকে বুলি আমি গম পাইছিলোঁ কাপল। তাৰপিছত আমি তাত গৈ পিনি দেখা পাইছিলোঁ যে দুগৰাকী হাজবেণ্ড ৱাইফক এটেক কৰিছিলে দুষ্কৃতে মানে দুষ্কৃতিকাৰীয়ে। তাৰপিছত তেওঁলোকক হস্পিটেললৈ শ্বিফ্ট কৰা হৈছিলে আৰু তাৰে ভিতৰত যোনজন মেইন আছিলে তপন চক্ৰৱৰ্তী তেওঁক ডক্টৰে ব্ৰড ডেড ডিক্লেয়াৰ কৰিছিলে। একৰ্ডিংলি আমি ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট কৰি শম্ভু কাহাৰ বুলি তেওঁক আমি যোৱাকালি কোচবিহাৰ টাউনৰ পৰা ইনভেষ্টিগেশ্যন চলি আছে। আমি আজি তেওঁক জুডিচিয়াৰ আগত পুলিচ কৰি পিনি পুলিচ কাষ্টডি ল'বলৈ চেষ্টা কৰিম আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি আগবঢ়াম। এতিয়ালৈকে প্ৰিলিমিনাৰী আমাৰ যিটো গম পাইছোঁ যে মেইনলি তেওঁ ৰবাৰী এটেম্প আছিলে, যিখিনি তেওঁলোকৰ সম্পত্তিখিনি আছিলে কিবা অলপ ট্ৰাই কৰিছিলে, গহনা বা পইচা যদি ঘৰত আছিলে সেইখিনি লুটিবলৈ চেষ্টা কৰিছিলে। এতিয়ালৈকে আমাৰ যোনটো গম পাইছোঁ তেওঁলোকৰ ফোনত কানেকশ্যনো হৈছে আৰু কিছুমান আমাৰ ওচৰ চুবুৰীয়াই জনাইছে যে তেওঁ তাতে আৰ্লিয়াৰ অলপ চিনা জনা আছিলে, কাম কৰিছিলে। গতিকে সেইটো এংগলো আমি চাই আছোঁ। তেওঁ ইয়াতে আমি যিমান দূৰ গম পাওঁ তাই ৰেণ্টেড হাউচত থাকে, কিন্তু তেওঁৰ অৰিজিনেল যোনটো ঘৰ আছে এইটো কোচবিহাৰ টাউনৰ হয়। তাতে কোটৱালী বুলি এখন পুলিচ ষ্টেচন আছে, তাতে এটা হিন্দী স্কুলৰ ওচৰতে তেওঁৰ ঘৰটো হয়। এটা আমি আৰু কিছুমান তেওঁৰ আগৰ পুৰণা ক্ৰাইম গম পাইছোঁ আৰু আমি তাত লোকেল পুলিচ ষ্টেচনত যাওঁতে তেওঁলোকেও আমাক লোকেল পুলিচে আমাক জনাইছে যে তেওঁৰ বিভিন্ন ধৰণৰ এটা দুটা ক্ৰাইম আছে, তেওঁৰ নামত ৰেকৰ্ডছ আছে, ক্ৰিমিনেল হিষ্ট্ৰী আছে। তেওঁৰ কোকৰাঝাৰত আমি ৰিচেণ্ট এটা দুটা কেছত তেওঁৰ ইনভলভমেণ্ট আমি পাইছোঁ। আমি যেতিয়া আমি আৰু কমপ্লিটলি পাম তেতিয়া আমি সেইটো কেছতো আটক কৰিম। নাই, এতিয়ালৈকে আমি তেওঁৰ লোন ইনভলভমেণ্ট পাই আছোঁ। তেওঁ এতিয়ালৈকে বৰ্তমান আমাৰ তেওঁলোকৰ ৰিলেটিভে জনোৱা মতে ষ্টেবল কৈছে, মেডাম ঠিকে আছে বুলি কৈছে, আণ্ডাৰ ট্ৰিটমেণ্ট আছে। সেইখিনি আমি ইনভেষ্টিগেশ্যনত ওলাব। যদি তেওঁ কিবা লৈ গৈছে আমি এইটো লিডটো ৰিকভাৰ কৰি আমাৰ যাতে তেওঁ কনভিকশ্যন দিবলৈ সক্ষম হয় এইটো আমি চেষ্টা কৰিম। আমাৰ আগত স্বীকাৰ কৰিটো লাভ নাই পুলিচৰ আগত, কিন্তু কৈছে তেওঁ গোটেইখিনি আমাৰ ইনভেষ্টিগেশ্যন ওলাই আছে। আমি কালি ৰাতিপুৱা সময়তে আহি পাইছোঁ, গতিকে প্ৰপাৰলি ইণ্টাৰভিউশ্যনটো হোৱা নাই আৰু ইমান क्रिसमासनि बाम्पार अफार उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दख'ना गलायाव लफाय, एफ&एफ, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिपाट, माथानि बायदि बायदि रोखोमनि दख'ना, आर'नाइ ब्लाउज फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।